কোনটো ডিস্ট্রিক্ট পরেও শ্যাম ওকে দাদা থ্যাংক ইউ সো মাচ থ্যাংক ইউ ভেরি মাচ শেয়ার কৰি দিবি ভিডিঅ' বিলাক কোন কি মা কোন বন্ধ আছে Hello everyone, Kumrik Sudung. Moi missing manu hoy de. Kumrik Sudung. Mok please support koriba. Ki video upload kora baiti tumi. Sayam Ali Das ki video upload kora. Share kori diba more video. Okay. Share kori dim baro. ঠিক আছে? বা নিজে কই আছে না? ঠিক কমেন্ট পড়িব লাগিব না। ইয়াত কি দি আছে? দেখা নাই। এই কাৰণে মই লাইভ আহো মানে। পাইছা? লাইভ আহিলে পুৰা লং ভিডিঅ' বনে না পইচা ঘটিবি মোৰ অকল 3000 ওয়াটস টাইম কমপ্লিট কৰিব লাগে বাকি হৈ গ'ল 3000 ওয়াটস টাইম কমপ্লিট কৰিব লাগে 2 মিলিয়ন হৈ আছে ভিউজটো কিন্তু 51 দেখাই আছে 3 মিলিয়ন লাগে 3 মিলিয়ন 2.6 মিলিয়ন হৈ ওকে দাদা সাবস্ক্রাইব কৰি দিবা থ্যাংক ইউ মই কৰি দিম বাৰু দেই সয়াম আলী দাস যোনে ভিডিঅ' আপলোড কৰে কোনটো টাইমত আপলোড কৰা তোমালোকে ভিডিঅ' মোক শ্বেয়াৰ কৰিব পাৰা ময়ো আপোনালোকক কৈ দিম মই কেইটা বজাত ভিডিঅ' আপলোড কৰোঁ হেশটেগত কি ডালো হেশটেগ লগাব জানা নাই তোমালোকে ওকে বাই দাদা থ্যাংক ইউ সো মাচ ওকে বাই গুড ইভিনিং ले पकड़ কেতিয়া ভিডিঅ' দিলে ভাল হয় মই কৈ আছো বাৰু দেই অকমান ৰ কেতিয়া ভিডিঅ' দিলে ভাল হ'ব ভিডিঅ'টো দিব পাৰা এতিয়াও দিব পাৰা ভিডিঅ'টো কিন্তু এতিয়া ভিডিঅ' আপলোড কৰোতে আনলিষ্ট কৰি আপলোড দিবা ঠিক আছে তো আনলিষ্ট কৰি আপলোড দি পেলাই এতিয়া ভিডিঅ' আপলোড কৰিছা 2টা বজাত আপলোড কৰিলে 2টা 3টা 4টা 5টা 6টা 15 মানত পাবলিছ কৰি দিবা তেতিয়া তোমালোকৰ ভিডিঅ' বিলাক ভিউজ আহিব ধৰিব ঠিক আছে তো ভাইৰেল হৈ যায় তেতিয়া 3 ঘণ্টা পিছত পাবলিছ কৰিবা ভিডিঅ' আপলোড কৰিলে 3 ঘণ্টা পিছত পাবলিছ কৰিবা ঠিক আছে তো ভিডিঅ' আপলোড কৰোতে আনলিষ্ট কৰি আপলোড দিবা প্ৰাইভেট নকৰিবা আনলিষ্ট কৰিবা আনলিষ্ট কৰি পেলাই ভিডিঅ'বোৰ আপলোড দিবা দেই মোৰ ইনষ্টা একাউণ্ট আছে ইমেজিনেশ্যন অবি বুলি আছে দেই ঠিক আছে ইমেজিনেশ্যন অবি তো গৈ পেলাই ফলো কৰি দিবা নতুনকে খুলিছোৱে তাৰ মানে নতুনকে খুলিছোৱে ফলো কৰি দিবা ঠিক আছে মই ফলো বেক দিওঁগে বাৰু সবকে দি থৈছো থ্যাংক ইউ ইমেজিনেশ্যন অবি বুলি আছে হা ফলো কৰি দিবা লিখি দিৱা তুমি লিখি দিব লাগিব নেকি নামটো